That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এতিয়া বাজিছে দুপৰীয়া 3টা আৰু এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰো বুলি ভাবিছো ভাত পানী খাই উঠি অলপ জিৰণি লৈ ইউটিউবটো চাই থাকোতে দেখিলো পাৰ্লেজি বিস্কুটে দি কেক বনাইছে মই ভাবিলো কিয়নো ময়ো ট্ৰাই কৰো আৰু আপোনালোককো কও কেনেকুৱানো লাগে খাবলৈ নহলে বলকচোন ময়ো ট্ৰাই কৰো আপোনালোককো দেখুৱাম কেনেকৈ বনাও আৰু খাই পিনে কম বাৰু কেনেকুৱা লাগে A few moments later কেকটো বনাবৰ কাৰণে মই গাখীৰ চেনি বেকিং পাউডাৰ আৰু পাৰ্লেজি বিস্কুট লৈ লৈছো 5 টকীয়া 4 পেকেট এতিয়া মিক্সিৰ জাৰ এটাত এই বিস্কুটখিনি ভালকৈ পিচি গুড়া কৰি লম এয়া হৈ গ'ল পিচি ললো এতিয়া মই চেনিখিনিও ভালকৈ গুড়িকৈ পিচি লৈছো এইখিনি হল বেকিং পাউডাৰ এইখিনি ইয়াতে এড কৰি দিম আৰু এইখিনি ভালকৈ মিলাই পিনে অলপ গাখীৰ দি এইখিনি ভালকৈ মিহলাই লম এয়া এতিয়া অলপকৈ গাখীৰ ঢালি মিক্স কৰি যাব গোটেইখিনি গাখীৰ একেলগে ঢালি দিব নালাগে নহলে তাতে লাম্পছ পৰি যায় অলপকৈ মিক্স কৰিব এয়া মিক্স কৰোতে মোৰ এনেকুৱা হৈছে এতিয়া মই ফৰ্চুনৰ ৰিফাইন তেল ব্যৱহাৰ কৰিছো আৰু এইখিনি মিলাই দিছো এতিয়া মই যোনটোত কেক বনাম সেই বাটিটোত অলপ তেল লগাই লৈছো বেটাৰখিনি তাতে দি দিছো এতিয়া কুকাৰত এনেকুৱা ধৰণৰ ষ্টেণ্ড এটা ভৰাই লৈছো এই ষ্টেণ্ডটো কুকাৰৰ লগতে পাই কিনিবলৈ মই নাজানো আৰু চিটিটো এৰাই লম হুইচেলটো এতিয়া কেকখিনি ভিতৰত দি দিছো এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দিম আৰু মিডিয়াম টু লো ফ্লেমত 40 মিনিট মান গেছত থৈ দিম 2000 years later কেকটো বনালো কিন্তু কেকটো নুফুলিল ভালকৈ কিন্তু খাবলৈ ভালে লাগিছিল আপোনালোকেও যদি বিস্কুট খাই আমনি পাইছে এনে ধৰণে কেক বনাই খাব পাৰে বেয়া নালাগে Bueno, por bravo. আৰু এয়া এতিয়া আমি বিশালত আছো 799 ত দুটা জিন্স বাই 1 গেট 1 লৈ ললো দুটা
দেউতাৰ কাৰণে আৰু মোৰ কাৰণে এটা জিন্স ল'লোঁ উঠো এতিয়া আমি ফেন চাবলৈ গৈ আছোঁ চিলিং ফেন চৰি ষ্টেণ্ড ফেন আজি মানে পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা খাবি হা আৰু এইখন তাই ল'ব খোজা ফেনখন পেক কৰি আছে My day, but it don't work. That's how you feel. You went so far away. You should give us a chance, please be kind. I need to see you just one last time. আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিছোঁ বাই